গুড মৰ্ণিং, কি খবৰ সকলোৰে? সকলো চাগে ভালে আছে নিশ্চয়। মোৰো ভাল। আৰু মানাৰহে গাটো বৰ ঠিক নহয়, তাইক আজি স্কুল নপঠিয়ালোঁ। আৰু এইজনী মানাই কিতাপ পঢ়ি আছে। তাই মানাহঁতৰ 30 তাৰিখৰ পৰা পৰীক্ষা আছে, হাফ ইয়াৰলি এক্সাম হ'ব। আৰু বৰষুণ দিছে দেই ৰাতিপুৱাৰ পৰা। আজি ইমানেই ভাল লাগিছে নহয়, বতৰটো একেবাৰে ঠাণ্ডা হৈ গ'ল। কালি বহুত ডাঙৰ ৰ'দ দিছিলে আৰু আজি বৰষুণ দি বতৰটো অলপমান ঠাণ্ডা কৰি দিলে, ভাল লাগিছে এতিয়া। ভিডিঅ'টো ভাবিছোঁ ৰাতিপুৱা ষ্টাৰ্ট কৰি দিওঁ আৰু কি দেখাব পাৰোঁ আপোনালোকক আজি যিটো দেখাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া ৰাতিপুৱা সাজৰ কাৰণে মই ইয়াত লং বিনছ আৰু লগতে আলু দি পেলাই ভাজি ল'লোঁ এইখিনি। আৰু এইফালে বিলাহী আৰু দালি বনালোঁ, বিলাহী দি পেলাই অলপমান তেল মাৰি দিছোঁ। যিহেতু লং বিনছ নাখাব, তাইৰ কাৰণে মই আলু কাটি থৈ দিছোঁ। এইখিনি তাই ভাত খাবৰ সময়ত মই গৰমে গৰমে ভাজি দিম। তাই এতিয়া বোলে ভাত নাখায়, সেইকাৰণে এনেকৈ তিয়াই ৰাখিছোঁ যাতে ক'লা পৰি নাযায়। আৰু মৰ্ণিঙতে একেবাৰে চিম্পুলকৈ বনাইছোঁ, সেইকাৰণে ৰেচিপি ভিডিঅ' এতিয়া আপোনালোকক আগ নবঢ়ালোঁ। আৰু এইফালে মানা, তাইক কিতাপ পঢ়িবলৈ কৈছোঁ, একদমেই কিতাপ পঢ়া নাই। মই উঠি যোৱাৰ পাছতে তাইক খেল কৰি আছে আৰু এয়া ধূপৰ এই পেকেটটো আনি পেলাই এনেকৈ ফুলাই পকাই কি কৰিছে মানে নহয়। কিতাপখন মই মানুহজনী উঠি গ'লোঁ 10-5 মিনিটৰ কাৰণে, তাই এইবোৰ কৰি আছে। ওচৰত বহি নাথাকিলে কিতাপখন একেবাৰে পঢ়িবলৈ মন নকৰে। 30 তাৰিখৰ পৰা পৰীক্ষাও পালেহি বাৰু। এনেকৈ খেল কৰিলে বাৰু নহ'ব। দেউতাককো খুৱাই বুৱাই উলিয়াই পঠিয়ালোঁ। আমি দুজনী খাবলৈ আছোঁ, অলপমান দেৰিকৈ খাম। অকণমান ভাবিছোঁ তাইক পঢ়াই লওঁ। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক, পঢ়াই মেলি লওঁ, তাৰপিছত পুনৰ আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া খাই বৈ উঠি আজৰি হ'লোঁ। অকণমান মানাৰ লগতে শুওঁ বুলি আহিছোঁ। তাই শুই আছে। জ্বৰটো তাই একেবাৰে কমা নাই। চাই লওঁ কি হয়। যদি এনেকৈ জ্বৰটো উঠি থাকে তেতিয়াতো ডক্টৰ ঘৰলৈ নিব লাগিব ন। দেউতাক আহি লওক, দেউতাক অহাৰ পাছতহে কি হয় আৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ শেষলৈ। আৰু এতিয়া সময় হৈছে 8টা। এইফালে মই পচলা কাটি আছোঁ। আজি নিশাৰ সাঁজত পচলাকে খাম। পচলা খাই ভাল লাগে আৰু মই ভীমকলৰ পচলা কাটি আছোঁ। বহুত বেমাৰৰ কাৰণে ভাল, বিশেষকৈ ইউৰিক এচিডৰ কাৰণে ভীমকলৰ যিটো পচলা এইটো বহুতেই বেছি ভাল। তাক ৰাতিপুৱা খালী পেটতে যদি খচি পেলাই পানীটো খোৱা হয়, ইউৰিক এচিডটো কম হয় বুলি কোৱা হয়। ময়ো বাৰু প্ৰমাণ পাইছোঁ খাই পেলাই। আৰু মই মাজে মাজে এনেকৈ ভীমকলৰ পচলা চব্জি বনাই খায়ে থাকোঁ। আৰু শুই উঠাৰ পাছত ভিডিঅ' নকৰিলোঁ, মানে মানাক লৈ ডক্টৰৰ ওচৰলৈ গ'লোঁ, তাইক দেখাই আনিলোঁ। বেজী দিলে, লগতে ঔষধ দিছে খাবলৈ। ল'ৰা ছোৱালী পৰীক্ষাৰ সময়তে বেমাৰ হয়। পৰীক্ষা ওচৰ চাপিছে আৰু বেমাৰো ইফালে হৈছে। আৰু এইফালে লগতে পাতি দিছোঁ মই দালিখিনি সিজিলে। এতিয়া মই পচলাখিনি কাটি ধুনীয়াকৈ সৰু সৰুকৈ মিহি কৰি ল'লোঁ। সেইখিনি এতিয়া ভাজিম। আৰু এতিয়া মই বেচন অকণমান ফেটি লৈছোঁ। নৰসিংহৰ পাত দি বৰ বনাম বুলি ভাবিছোঁ। তাকে আপোনালোকক দেখাই নাথাকোঁ আৰু কেনেকৈ বনাওঁ, আপোনালোকে সকলোৱে জানেই। কি বনাইছোঁ তাকে দেখালোঁ। এইফালে নৰসিংহ পাত এখিলা কৰি ৰাখিছোঁ। এইখিনি বনাই হৈ গ'ল আৰু বনাই আছোঁ বাৰু। বহুত ভাল লাগে এনেকৈ খাবলৈ। আৰু মই এতিয়া মানাকো কিতাপ পঢ়াই আছোঁ, লগতে পাকঘৰত সোমাই ভাতো বনাই আছোঁ। ভাত বনাই আছোঁ, ওচৰতে মানাক আনি লৈছোঁ দেই, নহ'লে মানাক কিতাপ নপঢ়ে যে। মই উঠি অহাৰ লগে লগে তাইও কিবা কিবি কৰি থাকিব, ওচৰত থাকিলে অন্ততঃ চাই থাকিব পাৰিম তাইক। ভাতত বৰ বেছি বিশেষ একো স্পেচিয়েল বনোৱা নাই কাৰণে আপোনালোকক ৰেচিপি ভিডিঅ' দিয়া নাই। দিনটো কেনেকৈ কিদৰে পাৰ কৰিলোঁ তাকে অকণমান আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আৰু আজি ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে কাষতে থকা বেল আইকনটো অল কৰি দিব আৰু বন্ধুবৰ্গৰ মাজলৈ মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিলোঁ।